কংগ্ৰেছৰ পৰা অহা বুলি কৈছে এতিয়া আমাৰ মহোদয়ে এতিয়া এখেতে মিনিংলেছ এটা মানে জবাব দিছে মানে এখেতে আমাৰ কোশ্চিনটোৰ পৰা আঁতৰি যাব বিচাৰিছে সেইকাৰণে এইবিলাক ভুলভাল কথা কৈছে এখেতে যে মোক কৈছে যে আমি কংগ্ৰেছৰ পৰা আহিছোঁ তো এখেতেওতো অলপ দিন আগত BPF-ৰ হৈ কাম কৰিছে আপোনালোকে চবেই জানে মই ভাবোঁ যে গোটেই বিটিআৰত এটাই সমষ্টি জিকিছে কংগ্ৰেছে আৰু AIUDFৰ মিত্ৰতাত তো এইটো মই আগত সিও BPF-তে আছিল BPF-তে কণ্টেক্ট কৰিছে BPF-ত কি কৰিছে চবেই আপোনালোকে জানে তো সেইকাৰণে কোনো BPF কংগ্ৰেছ নহয় যেতিয়া আমি কাম কৰিব আহিছোঁ ৰাইজৰ হৈ মই ভাবোঁ যে আমাৰ কাম কৰাটো উচিত আৰু ৰাইজৰ প্ৰতি লক্ষ্য ৰাখি আমি স্বাস্থ্য বিভাগত কোশ্চিন কৰিছিলোঁ যেহেতু এছেম্বলিটো আমি এছেম্বলিয়ে আমাৰ MCL-ৰ এইটো দায়িত্ব যে আমাৰ যিবিলাক আমাৰ সমষ্টিটো মই উত্থাপন কৰিছোঁ যে আমাৰ সমষ্টিত যিবিলাক ডেভেলপ হোৱা নাই বা যিবিলাক দৰকাৰ আমি এইটো কাৰণে কোশ্চিন কৰিছোঁ আৰু এইটো আমি কৰিব পাৰোঁ এইটোৱেই আমাৰ কাম ৰাইজে আমাক প্ৰতিনিধি বনাই পঠাইছে আমাৰ সমষ্টিৰ যি সমস্যা আছে আমি ক'বলগীয়া জেগা এটাই আমাৰ এই এছেম্বলিত আমি ক'ব পাৰোঁ এইকাৰণে আজি মই কোশ্চিন কৰিছিলোঁ যে আমাৰ হস্পিটেলবিলাক আগৰ চৰকাৰে আধা কাম কৰি থৈ গৈছিল আমাৰ ইয়াৰ আগত যে পাৰিষদীয় যি চৰকাৰ আছিল এখেতে আগত 50-50 বনাই থৈ গৈছে কামবিলাক আধৰুৱা হৈ আছিল তেতিয়া মই আমাৰ চৰকাৰ অহাৰ পিছত মই আমাৰ মহোদয়ক আজি মই সদনত উত্থাপন কৰিছোঁ আৰু কৈছোঁ যে কামখিনি আপুনি সোনকালে কৰি দিয়ক আমাৰোতো 3 বছৰ গ'ল আমাৰ কামখিনি হ'ব লাগে এইখিনি মই অনুৰোধ কৰিছোঁ একচুৱেলি এই কংগ্ৰেছৰ পৰা অহা বুলি কৈছে এতিয়া আমাৰ মহোদয়ে এতিয়া এখেতে মিনিংলেছ এটা মানে জবাব দিছে মানে এখেতে আমাৰ কোশ্চিনটোৰ পৰা আঁতৰি যাব বিচাৰিছে সেইকাৰণে এইবিলাক ভুলভাল কথা কৈছে এইটোৰ মিনিং আপুনি দিয়ক এইটো আপুনি কংগ্ৰেছৰ পৰা আহিছে আৰে কংগ্ৰেছৰ পৰা আহিছোঁ হা এইটো কৈছে একচুৱেলি এইটো এখেতৰে অলপ ঘমণ্ডৰ কাৰণে এইবিলাক কথা পাতিছে এইবিলাক কথা সদনত ক'ব নাপায় যেহেতু আমি MCLA এখেতেও MCLA আমাক ৰাইজে প্ৰতিনিধি বনাই পঠাইছে আমি ৰাইজৰ স্বাৰ্থত কামৰ স্বাৰ্থত আমি য'ত গৈ ৰাইজক হেল্প কৰিব পাৰিম তাত মোৰ সমষ্টিৰ মানুহে ক'ব পাৰে যে আপোনাক আমি ভোট দিছোঁ আপুনি কংগ্ৰেছক কিন্তু আমাৰ সমষ্টিৰ মানুহে আপোনালোকে ছাৰ্ভে কৰি চাওক সব মানুহে মোৰ ওপৰত খোজ আছে যাতে মই ৰাইজৰ কাম কৰাৰ কাৰণে যেহেতু আমাৰ BJP চৰকাৰ আমাৰ BJP আৰু UPPL-ৰ মিত্ৰজোঁটৰ চৰকাৰ আমাৰ প্ৰমোদ বড়োৰ নেতৃত্বত চলি আছে এক্ষেত্ৰত তাত কাম কৰি বহুত ভাল পাইছোঁ মই আহি পেলাই মই নিজেও ভাবিছোঁ মই ঠিক জেগাত আহিছোঁ যেহেতু আমাৰ CM মহোদয়ে আমাক বহুত হেল্প কৰি আছে আৰু কামৰ ক্ষেত্ৰত আপুনি চাওক আমাৰ এডুকেশ্যনৰ ক্ষেত্ৰত আমাৰ ৰাস্তা ঘাটৰ ক্ষেত্ৰত আপোনালোকে আমাৰ সমষ্টিত আজি আহক মই আপোনালোকক ইনভাইট কৰিছোঁ আহক স্পেচিয়েলি মই নিজে আপোনালোকৰ কাৰণে খোৱা বোৱা ব্যৱস্থা কৰি আমি ঘূৰাই দেখাই দিম যে আমাক কিমান ব্ৰিজ কিমান ৰাস্তা ঘাট আমাৰ চিফ মহোদয়ে আমাক বনাওঁতে সহায় কৰি দিছে সেইকাৰণে মই আমাৰ CM প্ৰমোদ বড়ো ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি যিটো আপোনালোকে যিটো কৈছে যে আমাৰ মহোদয়ে যিবিলাক কথা কৈছে এখেতে কথাৰ পিছত কথা আহিছে এইবিলাক আহি থাকিব কিন্তু মই ভাবোঁ যে আজি মই পিছত সদনৰ জৰিয়তে অনুৰোধো জনাইছোঁ যাতে আমাৰ এই কামখিনি হৈ যায় আৰু মই আশা কৰিছোঁ যে আমাৰ শ্ৰীৰামপুৰ সমষ্টিত যিবিলাক হস্পিটেলৰ অসুবিধা মেইনলি আমি হস্পিটেলৰ লগত কথা পাতিছিলোঁ আৰু যাতে এই প্ৰব্লেমবিলাক সলভ কৰে এইখিনি মই আশা ৰাখিছোঁ আৰু কথা দিছোঁ স্বাস্থ্য সম্বন্ধীয় সমাধানৰ ক্ষেত্ৰত একচুৱেলি দুবাৰ ভিজিট কৰিছে কিবা টেকনিকেল প্ৰব্লেমত এখেতে কৈ আছে যে NRSM-ৰ আণ্ডাৰত আহে NRSM-টো আমাৰ BTCত নাই তাৰ কাৰণে কৰিব পৰা নাই কিন্তু মই কৈছোঁ যে BTCৰ যিটো SOPT আছে তাৰ পৰা আপুনি কৰক BTCৰ ফাণ্ডৰ পৰা আমাৰ ইমান টকাৰ কাম নাই তো এখেতে কৰিম বুলি কৈছে এতিয়া চাওক 10 লাখ যে পায় যে ফাইনেন্সিয়েল এছিষ্টেণ্টৰ বেমাৰীসকলৰ কাৰণে এইটো পালে না নাই এইটো আমি পোৱা নাই এখেতে কৈছে এতিয়া কৰি দিম কৰিছে বোলে প্ৰচেছত আছে তো আজিৰ কালিৰ ভিতৰত এখেতে কৰিম বুলি কৈছে মানে ৰোগ নিৰ্মূলৰ পইচাটো পুৰণা BJP নতুন BJP পোৱা নিচিনা হ'ল আজি একচুৱেলি পুৰণা BJP নতুন BJP নহয় এতিয়া এখেতে যে মোক কৈছে যে আমি কংগ্ৰেছৰ পৰা আহিছোঁ তো এখেতেওতো অলপ দিন আগত BPF-ৰ হৈ কাম কৰিছে আপোনালোকে চবেই জানে ভোটৰ আগত খালি টিকেটটো লৈছে লৈ খেলিছে সেইকাৰণে এইবিলাক কথা ক'ব নাপায় ৰাইজে ভাল পাই ভোট দিছে কংগ্ৰেছক প্ৰতিনিধিটো মই MCL-টো ৰাইজে মোক বনাইছে এতিয়া কংগ্ৰেছ আৰু BJP AIUDF বুলি নহয় যদি ৰাইজে ভাল পায় তেতিয়াহে আপোনাক
ভোট দিব ৰাইজে ভাল পাইছে কাৰণে আপোনালোকেও জানে তাতকৈ মই ভাবোঁ যে গোটেই বিটিআৰত এটাই সমষ্টি জিকিছে কংগ্ৰেছে আৰু AIUDFৰ মিত্ৰতাত তো এইটো মই তো এইকাৰণে ৰাইজে ভাল পাই কাৰণে এজনে জিকিব পাৰিছে নহ'লেতো কংগ্ৰেছৰ কোনো অস্তিত্ব নাই আজিৰ দিনত AIUDFৰ কোনো অস্তিত্ব নাই তাৰ কাৰণে আমি জিকিব পাৰিছোঁ ৰাইজে ভাল পোৱাৰ কাৰণে ৰাইজে প্ৰাৰ্থী চাই ভোট দিছে বুলি মই আশা কৰোঁ আৰু এতিয়াও ৰাইজ মোৰ লগত আছে আগত BPF আছিল কণ্টেক্ট কৰি আগত সিও BPFতে আছিল BPFতে কণ্টেক্ট কৰিছে BPFত কি কৰিছে চবেই আপোনালোকে জানে তো সেইকাৰণে কোনো BPF কংগ্ৰেছ নহয় যেতিয়া আমি কাম কৰিব আহিছোঁ ৰাইজৰ হৈ মই ভাবোঁ যে আমাৰ কাম কৰাটো উচিত আৰু ৰাইজৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজৰ স্বাৰ্থত আমি কাম কৰিব লাগে আৰু হেল্থ ছেক্টৰটো বহুত এটা মানে আমাৰ মানুহৰ জীৱনৰ লগত দৈনন্দিন জীৱনৰ লগত জড়িত সেইকাৰণে হেল্থৰ কামবিলাক ভাল হ'ব লাগে আৰু আমাৰ চিফ মহোদয়ে ইতিমধ্যে আপোনালোকে হয়তো চাইছে আপোনালোকৰ ৰেকৰ্ড আছে চিফ মহোদয়ে কৈছে হেল্থটো ডেভেলপ কৰিব লাগিব তাতে আমাক কৈছে যে ইয়াৰ ওপৰত আমি গুৰুত্ব দি কাম কৰিম আৰু অতি সোনকালে এইবিলাক প্ৰব্লেম চল্ভ হৈ যাব তেতিয়াহ'লে আপোনাক কি কাৰণে কংগ্ৰেছৰ পৰা অহা নাই এইটো কৈছে আৰু মইতো ক'লোৱেই আপোনাক যে যেতিয়া আপুনি কোৱেশ্যনৰ এনচাৰ দিব নোৱাৰে তেতিয়া আপুনি বেলেগ ছাইডত গৈ এইবিলাক আবল তাবল কৈ থাকে সেইটো কৈছে ময়োতো এইকাৰণে ক'লোঁ যে আজি কংগ্ৰেছ আৰু BPF AIUDF UPPL BJP তো আমাৰ এটা বেনাৰ আছেই কিন্তু আমি এজন MCLA ইলেক্টেড MCLA আৰু আমি কংগ্ৰেছৰ পৰা মই তাকে কৈছোঁ আমি কংগ্ৰেছৰ পৰা আহিলেও আমাৰ ভোটতো আপুনি হৈছে আমিতো ভোটিং কৰিছোঁ চৰকাৰ বনাওঁতে তো এইখিনি কথা হ'ব আৰু এইবিলাক ধৰি থাকিব নালাগে পাৰ্চনেল মানে মই ক'লোঁ না যেতিয়া কোৱেশ্যনবিলাকৰ এনচাৰ যেতিয়া দিব নোখোজে বা দিব নোৱাৰে নিজৰ ভুল থাকে তেতিয়া চবে আপুনি আমি চবে বেলেগ পিনে ডাইভাৰ্ট কৰিব বিচাৰোঁ সেইটোৱেই তাৰ ভুল थामजिगु बोसोरनिफ्रायनो देहायारि जोथोननि बिथिङाव बुहुमनि बयजोंबो फोथायजानाय लोगोसे साबसिन आरो रावजोंबो रुजुजायै गोरोन्थि गैयै फिथाइनि रादाय होग्रा एप'ल' डायग्नोस्टिक्सआ नोंथांमोननि साखाथियाव सौफैबाय बे एप'ल' डायग्नोस्टिक्स सेन्टाराव थैजों सोमोन्दो थानाय गासिबो बेराम COVID-19 बेराम खि हासुदै आरो गुबुन गुबुन बेरामनि आनजाद खालामनाय जायो नोंथांमोनहाबो आनजाद खालामफैजानो हागोन थंआ जाबाय क'क्राझार टाउननि मालदां बाजारनि साखाथियाव थानाय रिलायन्स पेट्रल पाम्पनि उल्टाथिं रोखायै मिथिनो थाखाय नोंथांमोनहा 60015171003 नाम्बाराव सुलु लानो हागोन एप'ल' डायग्नोस्टिक्स सेन्टार क'क्राझार